फैगौ दुर्गा फुजाखौ लानानै बरपेटा र'डआव जोबोर रंजाखांनायनि दोहौखौ नुनो मोननाय जादों। गुबुन गुबुन बोसोरफोरनि बादिनो देग्लायबो गोजोन थासारि आरो आब्रुथि गोनाङै दुर्गा फुजाखौ बारहोहरनो थाखाय बरपेटा र'ड पुलिस खुंथायनिफ्रायबो थियारि जादों। बेबादिनो बरपेटा र'ड थानानि सिङाव जानो गोनां दुर्गा फुजा सामलाय आफादनि दैदेनगिरिफोरजों लोगोसे बरपेटा र'ड पुलिस खुंथायजों सावरायनाय हाबाफारि जालाङो। गुबैयै खुंथायनि मानिनो गोनां माखासे नेमखान्थिफोरनि सोमोन्दै फुजा सामलाय आफादनि बिबानगिरिफोरजों सावरायनाय जायो होनना मिथिहोदों। मख'नो गोनां बाथ्रा दि बरपेटा र'ड पुलिस थानानि सिङाव देग्लाय गासै मोन 60 दुर्गा फुजानि मण्डपाव फुजा जागोन होनना मिथिहोदों। আজি আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে বৰপেটা ৰোডৰ সমূহ পূজা কমিটিৰ যি সম্পাদক আছে আৰু সভাপতি আছে তেওঁলোকৰ লগত এখন বৰপেটা ৰোড আৰক্ষীৰ পৰা এখন সভা আয়োজন কৰা হৈছিল। এই সভাত আমাৰ বৰনগৰ চাৰ্কুলৰ বিষয়াও উপস্থিত আছিল। তো ইয়াত আমি যিখিনি পূজা উপলক্ষে যিখিনি গাইডলাইন থাকে বা বিভিন্ন SOP থাকে সেইখিনিৰ বিষয়ে পূজা কমিটিসকলক অৱগত কৰালোঁ। লগতে তেওঁলোকৰ লগত পৰা দিহা পৰামৰ্শ ল'লোঁ আৰু আগন্তুক দুৰ্গা পূজাখন সুচাৰুৰূপে চলাই ল'বৰ কাৰণে যিখিনি কৰণীয় থাকে সেইখিনিৰ বিষয়ে কিছু আলোচনা কৰা হ'ল। আৰু ৰাতি যি ট্ৰেফিক প্লেন আছে, ইমাৰ্চন ঘাট আছে যিখিনি সেইখিনিৰ ওপৰতো কিছু আলোচনা কৰা হৈছে। আৰু যাতে আগন্তুক দুৰ্গা পূজা সুকলমে সকলোৱে জানে যে বৰপেটা ৰোড অঞ্চল বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত সকলোতকৈ অধিক দুৰ্গা পূজা ইয়াতেই হয় আৰু যাতে শান্তি শৃংখলাৰভাৱে সুকলমে দুৰ্গা পূজাখন পাৰ কৰি দিব পৰা যায় তাৰ বাবে আমি আলোচনা কৰিছোঁ। হয়, প্ৰত্যেক দুৰ্গা পূজাতে বৰপেটা ৰোড এৰিয়াৰ কাৰণে টাউন বিশেষকৈ পাৰ্টিকুলাৰ টাউন এৰিয়াৰ কাৰণে মিউনিচিপালিটি এৰিয়াৰ কাৰণে ট্ৰেফিকৰ এটা প্লেন এটা কৰা হয় এক্সট্ৰাকৈ। তো সেইটো আমি বিষয়েও আনৰ পৰা আমি ছাজেশ্যনো কিছুমান বিচাৰিলোঁ আৰু মৰলেছ যোৱা বেলি যি ট্ৰেফিক প্লেন আছিল সেইটোৱেই থাকিব। তাত অলপ ইফাল আমি সংযোজন বা বিয়োগ আমি কৰিবলগীয়া হ'ব পাৰে যাতে সুচাৰুৰূপে এইখিনি যি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে বা পলিউশ্যন কণ্ট্ৰলৰ যিখিনি গাইডলাইন থাকে সেইখিনিয়ে আছে। আৰু ট্ৰেফিকৰ যিটো প্লেন আছে সেইটো আমি ৱৰ্কআউট কৰি আছোঁ। সেইটো পূজাৰ কিছুদিন আগত আমি সেইটো আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিম। সকলো পূজা কমিটিৰ যি কমিটিৰ সদস্যসকল সম্পাদকসকল তেওঁলোকৰ নিশ্চয় আছিল আৰু ইয়াৰ পিছতো তেওঁলোকৰ লগত জিলা প্ৰশাসনৰ পৰা এখন মিটিং আৰম্ভ হ'ব। আমাৰ বৰপেটা জিলা প্ৰশাসন আৰু আমাৰ বৰপেটা আৰক্ষী প্ৰশাসনে যৌথভাৱে আজিৰ এক আগন্তুক যি শাৰদীয় দুৰ্গোৎসৱ এই দুৰ্গোৎসৱ সুচাৰুৰূপে কেনেকৈ পৰিচালনা কৰিব পাৰে তাৰ বাবে বিভিন্ন পূজা সমিতিসমূহ একলগ কৰি পেলাই আজি এক সজাগতা সভা অনুষ্ঠিত কৰিলে। আমি থানা নাগৰিক সমিতিৰ সদস্য হিচাপে আৰু পূজা সমিতিৰ বিষয়ববীয়া হিচাপে আজিৰ এই সভাত উপস্থিত থাকিব পাৰিছোঁ। আৰু ইয়াতে উপস্থিত থাকি ভালেই লাগিছে যে প্ৰশাসনে আইন শৃংখলা বজাই ৰখাৰ বাবে আৰু যাতে সুচাৰুৰূপে অসমৰ অন্যতম বৃহৎ যি ধৰ্মীয় অনুষ্ঠান শাৰদীয় দুৰ্গোৎসৱ এই দুৰ্গোৎসৱ নামনি অসমত উল্লেখযোগ্য এক অনুষ্ঠান বৰপেটা ৰোডত অনুষ্ঠিত হয়। এই অনুষ্ঠান যাতে সুচাৰুৰূপে আৰু সুকলমে পাৰ হয় তাৰ বাবে আজিৰ এই আয়োজন আছিল। এই আয়োজনত বিভিন্ন বিশেষ নীতি নিৰ্দেশনাৰ মাজত আমাৰ যিহেতুকে এক ব্যস্ত বাণিজ্যিক চহৰ আৰু এই চহৰত দূৰ দূৰণিৰ পৰা বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলৰ পৰা দৰ্শনাৰ্থীসকল পূজা উপভোগ কৰিবলৈ আহে আৰু মাৰ শ্ৰীচৰণত সেৱা জনাবলৈ আহে। গতিকে যথেষ্ট ভিৰ হয়। সেই হিচাপত আইন শৃংখলা বজাই ৰাখিবলৈ আৰু যাতে কোনো দুষ্কৃতিয়ে এই ভিৰ ভাৰাক্কাৰ সুযোগ লৈ যাতে কোনো অপৰাধমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সকলোকে সজাগ থাকিবলৈ আহ্বান জনোৱা হৈছে। আৰু আমাৰ পূজা সমিতিসমূহ আমিও এই চেগতে আমি সকলোকে আহ্বান জনাইছোঁ যাতে শান্তি শৃংখলা বজাই ৰাখি আৰু মানে উচ্চ স্তৰত মাইক বজাই পেলাই DJ বজাই পেলাই এক উশৃংখল পৰিৱেশৰ সৃষ্টি নকৰি আৰু পূজাৰ যি বিধি নিয়মসমূহ আছে সেই পূজাৰ বিধি নিয়মসমূহ মানে মানি চলি পেলাই বাহ্যিকতা আৰু চাক চমক পাহৰি গৈ পেলাই অকল বাহ্যিকতা আৰু চাক চমকক গুৰুত্ব নিদি পূজাৰ বিধি বিধানক গুৰুত্ব দি পেলাই মাৰ পূজা যাতে ভালকৈ হয় আৰু যাতে আমি আইন শৃংখলা সকলোৱে আমি যাতে শান্তিপূৰ্ণভাৱে এই অনুষ্ঠানটো পাৰ কৰিব পাৰোঁ তাৰ বাবে সকলোৱে আমি আগভাগ ল'ব লাগে।